চাওক মানে ইয়াতে কাঠ লাগিলে নিব পাৰিব ন থৈ থাকাচোন কোনোবাই মোবাইলটো মই কৈ দিছোঁ ধুনীয়া কৰি কেনেকৈ ধৰিম এনেকৈ তোমাক ইয়াতে কাঠ পায় যেনেকুৱা ধৰণৰ লাগে সেনেকুৱা পায় ন মানে কাঠৰ মালিক হয় ইয়াতে এইটো ঘৰ ন মানে জানোৱে মই এনেই সুধিছোঁ আৰু এয়া ঘৰ ইয়াতে কাঠ পায় এতিয়া কাঠ ঘৰত নিবানে সেইটো দোকান আছে ক'ত আছে কুণ্ডৰগাঁৱৰ দোকানখনৰ নামটো কুণ্ডৰগাঁৱত পাব চাটত যাব ইয়াতে মানে পাব আৰু কাঠ লৈ যাব পাৰিব যি কাঠ লাগে লৈ যাব পাৰিব ইয়াতে গৰম বন্ধ নেকি জমা কৰে গাড়ী লোড হৈ আছে ইয়াতে কাঠ জমা কৰে এয়া চাওক এয়া ইয়াতে কাঠ জমা কৰি থৈ দিয়ে ভাল লাগে পৰিৱেশ বা এইফালে পুঁজিও আছে ধান খেৰো আছে এইফালে এই তাত দেখাই নাপায় পৰা গমাৰি কাঠ লাগে হেৰি লাগে যি লাগে কৈ দিয়াচোন কি কি কাঠ আছে চেগুন আছে গমাৰি আছে চব কাঠ আছে আৰু মানে জেগাখিনি কুঁৱৰীকুছি কোনখিনিত কৈ দিয়া কুঁৱৰীকুছি এল পি স্কুলৰ পিছ চাইডে মেডিকেল নলবাৰী নতুন মেডিকেল হৈছে ন এতিয়া কলেজৰ ওচৰতে যেনেকুৱা কাঠ লাগে সেনেকুৱা পাব এয়া ইয়াতে এয়া কাঠ এইবিলাকো কাঠ আছে এইখন লাও আছে লাও ৰোৱা আছে ইয়াতে লাও লাগিলে লাও লাগি আছে নেকি এয়া ধান কাটিছে এতিয়া ধান নাই নাৰা হাঁহ আছে এইবিলাক এনেকুৱা পৰিৱেশ মানে গাঁৱৰ আমাৰ গাঁৱৰ পৰিৱেশ চাওক এয়া কিমান মিল আছে এয়া কিমান মিল আহি মানে বাচ্চা থ'ব আহিছে বগৰী আছে বগৰী লাগিলে দেখাই দিয়ক লাগি আছে বগৰী নাম এয়া মন্দিৰ হয় মন্দিৰ চাওঁ বগৰী চাওঁ বা বগৰী কি ধুনীয়া ধুনীয়া বগৰী আছে একেবাৰে বগৰীও নিব পাৰিব কাঠো লৈ যাব পাৰিব অঁ ধুনীয়া বগৰী আপেল এইটো খাই লওক আপেল এটা খাই লওক এটা খাই লওঁ ধৰাচোন মোৰ ফালে মোবাইলটো এনেকৈ নহয় ঘূৰাই দিয়া